পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজিৰ আৰু নতুন ভিডিঅ'লৈ। আজি গুৱাহাটীতে আছোঁ বৰ্তমানো, মানে আজি ক'ব গ'লে নেক্সট ডে আৰু তাৰপিছত আজি এতিয়া বৰ্তমান আছোঁ উলুবাৰীত আছোঁ। উলুবাৰীৰ পৰা এতিয়া যাম, ভাতখিনি খাই ওলাই যাম। আজি গেঞ্জি পিন্ধি ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ'টো, আৰু এতিয়া মই ছাদত আছোঁ আৰু আপোনালোকক এটা বিশেষ বস্তু দেখুৱাম। কিন্তু মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ভাল বেয়া যি হ'লেও কমেণ্ট কৰিব। ডাউন চেনেল একদম, চেনেলত ছাবস্ক্ৰাইবাৰ নাইয়ে, আৰু নতুন চেনেল দিয়কচোন, ক'ত ছাবস্ক্ৰাইবাৰ হ'ব। আৰু আজি বিশেষ কিছুমান বস্তু কিনিম, সেইবিলাক আপোনালোকে চাওক, ভিডিঅ'টো এনজয় কৰক। তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব বুলি বিশ্বাসটো কৰিলোঁ দিয়ক। ডাউনটাউন হস্পিটেললৈ বুলি ওলাই আহিলোঁ, তললৈকে যাই আছোঁ, গাড়ীলৈকে যাই আছোঁ। এতিয়া ডাউনটাউন হস্পিটেলৰ ভিতৰত আপোনালোকক দেখাব নোৱাৰিম, গতিকে ইয়াতে সমাপ্ত কৰি দেখাই যাই আছোঁ, চাই থাকক। এক ছেকেণ্ড ৰ'ব, মানে মই ক'লোঁ ডাউনটাউন হস্পিটেল গৈ আছোঁ, কিন্তু আমাৰ ডাউনটাউন হস্পিটেলত গ'লোঁ কিন্তু কাম নহ'ল। গতিকে তাত আৰু ব্লগ বনোৱা মানে নহ'ল, মোৰ চোৰ নষ্ট হৈ গ'ল। গতিকে তাৰপিছত এতিয়া আমি ক'ত গৈছোঁ আপোনালোকে চাই থাকক, এই অটোখনৰ পিছে পিছে গৈ থাকক, ঠিক আছে, বাই বাই। তো গাইজ, আমি এতিয়া বৰ্তমান আমি লালগণেশত মানে আহিলোঁ, আলহীত ভাইটিহঁতৰ তাত আহিলোঁ। তাত ভাত চাত খালোঁ, মানে বহুত গৰম, সেইকাৰণে গেঞ্জিত অলপমান পিন্ধি দিলোঁ, গাটো ধুই দিলোঁ। আৰু এতিয়া এটা ভাল বস্তু এটা কিনিবলৈ গৈ আছোঁ। মানে মাজত বহুত ব্লগ কৰা নহ'ল, আৰু ডাউনটাউনৰ পিছৰ পৰা ওলোৱাৰ পিছতো মানে ব্লগ কৰা নহ'ল। ইমান গৰম ন আজি গুৱাহাটীত, আৰু বহুত গৰম, মানে সেইকাৰণে আজি ভালকৈ মানে এটা ষ্টেঞ্চ পোৱা নাই ব্লগবিলাক বনাবৰ কাৰণে। বাকী মানে এতিয়া ভাত চাত খালোঁ, তামোল খাই আছোঁ, আৰু অলপমান পিছত এতিয়া স্পেচিয়েল বস্তু মোৰ কিনিব গৈ আছোঁ। আপোনালোকে যাব, লাখটকীয়া গৈ আছোঁ এতিয়া, আৰু তাৰপিছত ঘৰ যাম। এতিয়া আপোনালোকে চাই থাকক, আমি ইয়াত অলপ মস্তি মজাক আৰু ফ্ৰী ফায়াৰ গেম খেলি আছোঁ। ইয়াত আমাৰ ফ্ৰী ফায়াৰ বয় বহি আছে। কি কৰি আছা? ঠিক আছে, ভাত খালি? এয়া আমি লাখটকীয়া আহি পালোঁ, আৰু এইখন হৈছে JP কৰ্পৰেশ্যন, লাখটকীয়াত আছে। আপোনালোকে ইয়াত সকলো ধৰণৰ কেমেৰাৰ লগতে সকলো কেমেৰা ৰিলেটেড সকলোখিনি বস্তু পাই যাব। আৰু এটা ভাল কথা যে সকলোখিনি বস্তুত এটা সুন্দৰ ডিছকাউণ্ট এটা থাকে। আপোনালোকে কেমেৰা ৰিলেটেড সকলো বস্তু ইয়াত পাব, গতিকে আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰা আৰম্ভ কৰক। এইখন লাখটকীয়াত আছে, মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ ফেচবুক পেজৰ লিংকটো দি দিম, আপোনালোকে গৈ তাত চেক কৰি ল'ব। গতিকে ব্লগটো আগলৈকে চাই থাকক। আৰু এই নিকন D3500 এইটো মই আনিলোঁ, আৰু এইটো মডেলটো তাত আছিলে, মই গতিকে দেখুৱাই দিছোঁ। এইটোৱে মই লৈছোঁ, জুম লেন্স আৰু কিট লেন্স আছে লগত, আৰু 16 GB মেমৰি এখন ফ্ৰী পাইছোঁ। গতিকে এইটোৱে, আৰু মোৰ কেমেৰাটো এইটোৱে। গতিকে স্পেচিয়েল বস্তুটো লৈ ঘৰৰ মুখে গতি কৰি আছোঁ। স্পেচিয়েল বস্তুটো মোৰ গলাতে আছে, একদম লগাই ৰাখি আছোঁ। গতিকে এই ভিডিঅ'টোৰ নেক্সট ভিডিঅ' যেতিয়াও হ'ব, মানে অহাকালি যিটো ভিডিঅ' হ'ব, সেই ভিডিঅ'টোত ইয়াৰ আনবক্সিং ভিডিঅ' পাব, আৰু এনেকৈ বস্তু অলপ চলপ লৈ থাকিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈকে এইখিনিয়ে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰো কৰি দিব, আৰু হোৱাটছআপত ষ্টেটাছ এটা মাৰি দিব, মোৰো অলপ ভালা হৈ যাব, ছাবস্ক্ৰাইবাৰো বাঢ়িব। তেনেহ'লে আজিলৈকে এইখিনিয়ে, বাই বাই।